न' सफैनाया बारा गोबाव जायाखै 10-15 मिनिटसोल'नो जादों। बेयावनो मोनसे खौरां फैदों BPF दोलोनि बारग' चिफ हाग्रामा महिलारि फैगौ BTC इलेक्सनाव मोजां मेजरिटि लानानै देरहागोन। लोगोसे आरो मा खौरां होबावदों दिनै बिथांमोना बयबो पलिटिशियानफ्रा खोथा होनानै दोनग्रोखायो नेक्स्ट जेनेरेशननि थाखाय लाइमोनफोरनि थाखाय मा खामानि मावगोन आरो बिनि अनगायैबो गुबुन नङा होनबा गुबुन खामानि खोथा होग्रोदो जों खोनासंनानै लानि नाथायबा बिथांमोनाबो उनावहाय खुंथायाव फैमारोब्ला बायसान्सआव जुदि खोथाया फैमारोब्ला खुंथायाव अब्लाना लाइमोनफोरनि थाखाय मा मावगोन दिनैनो रेकर्ड खालामनानै लाखादो आरो नैबे खौरांखौ नायखांनायनि उनाव नोंथांमोना कमेन्ट सेक्सनाव एसे लिरना हरनोखौ दाबाव। 2025 BTC নিৰ্বাচন হ'বলৈ গৈ আছে জানক আমি যিমান দূৰ জানো আমি যেহেতু প্ৰমোদ বড়োৰ যিটো চৰকাৰ এইটো এপ্ৰিল 8 তাৰিখত শেষ হয় এই হিচাপত এপ্ৰিলতে নিৰ্বাচন হ'ব লাগে এপ্ৰিল 2025 এপ্ৰিল 8 তাৰিখত 5 বছৰ কমপ্লিট হয় এই হিচাপত আমি ভাবি আছো যে এপ্ৰিলতে নিৰ্বাচন হ'ব সেইকাৰণে আমি আজি কোকৰাঝাৰ জিলা BPF দলৰ নতুন বডি যেটো ফৰ্মেশনৰ কিছুমান এক্সপ্ৰেছন এনেকুৱা কৰিছে ইয়াৰে অটেকিং আছিল এই অটেকিঙৰ সময়ত হোৱা আগতে যিখিনি মোক ভাষণ দিবলৈ সুবিধা দিছে ইয়াতে মই কৈছো যে আমাৰ যেটো সেন্ট্ৰেল কমিটি আৰু ডিস্ট্ৰিক্ট কোকৰাঝাৰ ডিস্ট্ৰিক্ট কমিটি আৰু সেন্ট্ৰেল কমিটিৰ যেটো BPF দলৰ অফিস এই অফিসটো ইলেকশন শেষ হোৱাৰ নেক্সট দিনাই আমি ভাঙাই দিম যেটো সরকার আহিবই আমি এই অফিসটো আমি বনাম ইলেকশন শেষ হোৱাৰ আগতে ৰিজাল্টৰ আগতে আমি এই অফিসটো ভাঙাই দিম 6 মহলীয়া হ'ব G+6 হ'ব ফাৰ্ষ্ট ফ্লোৰত কনফাৰেন্স হল থাকিব গ্ৰাউণ্ড ফ্লোৰটো গোটেই পাৰ্কিং সেকেন্ড আৰু থাৰ্ডটো মানে থাকিব পৰা হোটেল নিচিনা ৰুম 40টা ৰুম থাকিব আৰু ফৰ্থ ফ্লোৰত কোকৰাঝাৰ ডিস্ট্ৰিক্ট কমিটিৰ BSU ইয়থ পেৰেণ্ট আৰু ওমেনৰ চেম্বাৰ থাকিব অফিস চেম্বাৰ আৰু ফিফথ ফ্লোৰত সেন্ট্ৰেল কমিটিৰ পেৰেণ্ট বডি প্ৰেসিডেন্ট সেক্ৰেটাৰী বা ওমেন বডি প্ৰেসিডেন্ট সেক্ৰেটাৰী এনেকুৱা ইয়থ BSU এইবিলাকৰ সবৰে চেম্বাৰ থাকিব আৰু লাষ্ট 6th ফ্লোৰত এনে ডাইনিং হল আমি বনাম বুলি ভাবিছো মানে ডাইনিং হল এই সিস্টেমত ঘৰটো বনোৱা হ'ব সেই কথাটো কৈছো যেটো নিৰ্বাচন অকলে যুজিব বুলি কৈছে নিৰ্বাচন আমাৰ সেইদিনা 19 তাৰিখত খাজুলগাঁৱত CWC মিটিং হৈছে ইয়াতে নিৰ্বাচনটো BPF অকলে খেলিব বুলি ডিসিশন লোৱা হৈছে যেহেতু আমি MP নিৰ্বাচনটো অকলে খেলিছো আৰু যোৱা বাই ইলেকশনটো আমি অকলে খেলিছো আৰু 2020 চনত যেটো BTC নিৰ্বাচন ইয়াতো আমি BPF অকলে নিৰ্বাচন কৰিছো কথা হেতুই মাজত MLA 2021 যেটো MLA ইলেকশন ইয়াত আমি কংগ্ৰেছ মিত্ৰজোঁট লগত আছিল এতিয়া কিন্তু নাই সরকার আহিলে আমি কি কাম কৰিম সেইবিলাক আমি প্লেনিং কৰি আছো এডুকেশন সেক্টৰত হওক এগ্ৰিকালচাৰ সেক্টৰত হওক আৰু ইয়াং যুৱক যুৱতী সকলৰ ক্ষেত্ৰত আমি কেনেকৈ আমি BTC সরকার হিচাপে সহায় কৰিব পাৰে ইহঁতক কাম কৰাৰ ক্ষেত্ৰত বা এংগেজমেন্ট কেনেকৈ দিব পাৰে সেইবিলাকৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছো কেনেকৈ কাম কৰি যাম মুঠতে আমি এইবাৰ প্লেনিং হিচাপে আমি কাম কৰি যাম আৰু মাটিৰ পট্টা দিয়াটো স্পষ্ট কথা আমি দিমে আৰু প্ৰত্যেকটা সমষ্টিত 2500 জনকৈ মানে বেনিফিচিয়াৰী আমি IBS দিম IBS মানে যিসকলে লেবাৰ কাম কৰি পেলাই কাই যিসকলে আজি লেবাৰ নকৰিলে আজি সবজি যদি বিক্ৰী নকৰে অহাকালি খাব নাপায় এনেকুৱা ধৰণৰ মানে বেনিফিচিয়াৰী সকলক আমি প্ৰত্যেকজনকে বছৰত 5000 কৰি দিম এক বছৰত আমি 5000 দিম বছৰত একবাৰ আহে আমাৰ পইচাটো অততে একটা সমষ্টিত 2500 জন বেনিফিচিয়াৰীয়ে 5000 কৈ পাব
আৰু প্ৰত্যেকটা সমষ্টিত আমি 50টা সেলফ হেল্প গ্ৰুপক আমি পইচা দিম একটা বছৰত এইটো হ'ল 25,000 কৰি আৰু ইয়াতকৈ বেছিও হ'ব পাৰে এইটো মুঠতে কিবা এটা মুঠতে আমি দিম সেলফ হেল্প গ্ৰুপক এইটো আমি দিম আৰু বেকাৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে আমাৰ MA MSc BA হিচাপ নাই আজিৰ দিনত প্ৰত্যেক গাঁৱে MA MSc পাছ হৈ পেলাই থকা BA পাছ হৈ পেলাই থকা এনেকুৱা বহুত ল'ৰা ছোৱালী আছে ইহঁতৰ কাৰণেও আমি কিবা এটা কাম কৰি দিব পাৰে নেকি এই বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে নেকি কিবা একটা মানে মিনিমাম হ'লেও সমাধান কৰি দিব পাৰে নেকি ইয়াৰ কাৰণে আমি 100 crore চিন্তা কৰিছোঁ বছৰত 100 কোটি আমি ব্যৱহাৰ কৰিম এই যুৱক যুৱতীসকলৰ কাৰণে বেকাৰ সমস্যাটো অলপ হ'লেও যাতে আমি সমাধান কৰি দিব পাৰে তাৰ কাৰণে এইবিলাক প্ৰজেক্ট আমাৰ আছে আৰু এডুকেশ্যন চেক্টৰত আমি কৈছোঁ ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাম আৰু চালবাৰীত আমি কিংবা একটা কলেজত আমি MLA-কে আপগ্ৰেড কৰি পেলাই কৰিব পৰা সুবিধা দিম মঞ্চপুৰতো কৰিম তামোলপুৰতো কৰিম মুঠতে একটা সাব ডিভিজন বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকত এই সুবিধাটো আমি কৰি দিম কামপাৰ কথাটো আমিও শুনিছোঁ আপোনালোকেও শুনি আছে নিশ্চয় মই নাজানো আজিলৈকে কিন্তু কোনো দলত যোৱাটো মই দেখিবলৈ পোৱা নাই এইটো মই ক'ব নোৱাৰোঁ আজিৰ দিনত আবেদনৰ ক্ষেত্ৰত নামত তাৰমানে যিসকলে আজিৰ দিনত এক্সিষ্টিং MCLA হৈ আছে এক্সিষ্টিং MCLA সকলে কোনো এপ্লিকেশ্যন দিব নালাগে ইহঁতে এক্সিষ্টিং হিচাপে টিকেট পাবই যিমান আছে এক্সিষ্টিং MCLA সকলে নতুনকৈ আবেদন দিব লগা প্ৰশ্ন নাহে কিন্তু যিখিনি খালী আছে যেনেবা আমাৰ লগত এতিয়া 10জন MCLA আছে 10জনৰ মই গৈ পেলাই 10জনে এপ্লিকেশ্যন দিব নালাগে কথা সেইটোৱে আৰু বাকী সমষ্টিবিলাকক এপ্লিকেশ্যন দিব লাগিব এই ধনটো ঘূৰাই নাপাব ধনটো কেনেকৈ ঘূৰাই পাব যোনে এপ্লিকেশ্যন দিব এইটো আমাৰ পাৰ্টি একাউণ্টত সোমাব 2 লাখ ট্ৰাপ এইটোৱে দেই ধনৰ বিৰাট অভাৱ আমাৰ ধন নাই এতিয়া কোনো ৰকম কষ্ট কৰি পাৰ্টি কৰি আছে কৰ্মীসকলে কষ্ট কৰি পেলাই কাম কৰি আছে এইটোৱে ধন নাই আমাৰ বিপেক দলৰ কোনো কৰ্মী বা কোনো MCLA বা MLA সকলৰ লগত একদম ধন নাই আমি বিচাৰি আছোঁ কোনোবা ধাৰ দিয়ে নেকি কোনোবা লোন দিয়ে নেকি এইটো আমি বিচাৰি আছোঁ কোনোবা যদি আমাক লোন দিব ইচ্ছা হয় দিব পাৰে কোনোবা যদি ধাৰ হিচাপে দিব পাৰে বাছ এইটোৱে তথাপিও নিৰ্বাচনৰ কাৰণে নিৰ্বাচনটো পুৰা ফাটাফাটি আমি খেলিমেই আমি জিকিমেই আমি এবছলুট মেজৰিটি আমি পাম এতিয়া BTC নিৰ্বাচনত হেলিকপ্টাৰ উৰাব নোৱাৰিব কিয় হেলিকপ্টাৰ লাগে দৰকাৰ নাই এতিয়া গাড়ী আছে গাড়ী দি যাম দেই কমেও 25টা আমি পাবই 25টা তলত নাপায় দেই